আজিৰ কণীৰ কাৰী বনাম বুলি ভাবিছো সকলোৱে একেলগে চাই থাকিব ইয়াত লৈছো পিয়াজ তাত আদা নহৰু পেষ্ট আৰু এইটো বিলাহী আৰু কেঁচা জলকীয়া এইটো সৰু সৰুকৈ কাটি লৈছো এতিয়া বিলাহী আৰু পিয়াজখিনি মিক্সিত পিছি লম প্ৰথমতে দি লৈছো অলপ মিঠাতেল আগতে বইল কৰি থোৱা কণীকেইটাত মই অলপ অলপকৈ কাটি লৈছো এতিয়া কণীকেইটাত মই অলপ হালধিৰ গুড়ি নিমখ আৰু শুকান জলকীয়াৰ গুড়ি অলপ ইয়াত দি লৈছো দি লৈ পেলাই ভালদৰে লৰাই দিছো কণীকেইটা ভালদৰে মই ভাজি লম এতিয়া কণীকেইটা ৰঙা হোৱাৰ পিছত মই নমাই দিছো আহক এতিয়া ভিডিঅ'টো উপভোগ কৰো এতিয়া প্ৰথমতে দি লৈছো মই অলপ শুকান জলকীয়া তাৰপিছত দি লৈছো মই গোটা জিৰা দি লৈছো অলপ আদা নহৰু পেষ্টখিনি শুকান জলকীয়া গুড়ি অলপ ইয়াত দি লৈছো কালাৰটো ভাল হ'ব তাৰপাছত দি লৈছো আমাৰ মিক্সিত পিছি থোৱা বিলাহী আৰু পিঁয়াজখিনি ইয়াত দি দিছো দি পেলাই ভালদৰে লাৰি থাকিব যাতে পিঁয়াজ আৰু বিলাহীৰ চেনটো নাইকিয়া হয় ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই অলপ ইয়াত হালধি দিম অলপ জিৰা ধনিয়াৰ গুড়ি অলপ ইয়াত দি দিম অনুযায়ী মই অলপ ইয়াত নিমখ দি দিছো মছলাখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াত অলপ পানী দি লৈছো ভাজি থোৱা কণীখিনি ইয়াত দি দিছো আমাৰ কিন্তু নলবেৰীয়া ভাষাত কিন্তু কণীটোক কিন্তু ডিমা বুলি কয় আপোনালোকৰ কি কয় মই কিন্তু নলবেৰীয়া ভাষাত ডিমা বুলি কয় এতিয়া মই গৰম মছলা অলপ ইয়াত দি দিম তাৰপাছত মই দিম অলপ মিঠি পাত বুলি কয় মিঠি পাতটো দি দিম যাতে চেনটো ভাল হয় এতিয়া মান ধনিয়া পাতখিনি ইয়াত দি পেলাই নমাই থৈ দিম এয়া আমাৰ হৈ গ'ল কণীৰ গ্ৰেভি